বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনাইছো। পশ্চিম কাৰ্বি আংলং জিলাৰ যিসকল সংবাদসেৱী আছে, সংবাদ মাধ্যমৰ লগত জড়িত সাংবাদিক আছে, সকলোকে সামৰি আজি পশ্চিম কাৰ্বি আংলং জিলাৰ জিলা কাৰ্যালয়ত জিলা সভাপতি আৰু সংবাদ মাধ্যমৰ আমাৰ সংবাদ বিভাগৰ উপস্থিতিত আমাৰ লগত অহা মোৰ সহযোগী অমল নাৰায়ণ পাটোৱাৰী ডাঙৰীয়াৰ উপস্থিতিত আমি এক আলোচনাত মিলিত হল। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ পৰা আমাক দায়িত্ব দিছে। আমি সেই দায়িত্ব পালনৰ অৰ্থে আজি আহি পশ্চিম কাৰ্বি আংলং জিলাত আমি উপস্থিত হৈছো। আৰু ইয়াত মূলতঃ সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকলৰ লগত আমি এক মত বিনিময় কৰিছো। ভাৰতীয় জনতা পাৰ্টি ৰাইজৰ লগত থাকি জনসাধাৰণৰ মংগলৰ কাৰণে, জনসাধাৰণৰ সেৱাৰ কাৰণে, সেৱাৰ মনোভাৱেৰে আমি ৰাজনীতি কৰি আছো। আৰু সংবাদকৰ্মীসকলেও ৰাইজৰ বিভিন্ন সমস্যা, বিভিন্ন অসুবিধা, বিভিন্ন অভাৱ অভিযোগ এইখিনি লৈ তেওঁলোকে সংবাদ পৰিৱেশন কৰি আছে। আজি আহি ইয়াত এটা কথা অনুভৱ হৈছে যে আগতে আমি হামৰেং, বৈঠালাংচু এইবিলাক অঞ্চলৰ পৰা আজি 10-15 বছৰ আগত আমি যিবিলাক সংবাদ পঢ়িবলৈ পাইছিলোঁ, দেখিবলৈ পাইছিলোঁ, শুনিবলৈ পাইছিলোঁ, তাৰ আজি সম্পূৰ্ণ এখন বিপৰীত ছবি আমি আহি ইয়াত দেখিবলৈ পাইছোঁ। তেতিয়া সংবাদৰ বিষয়বস্তু আছিল বিভিন্ন কুঠাঘাতমূলক কথা বতৰা, অপহৰণ, হৃদয় বিদাৰক খবৰ, ৰাস্তা পদূলিৰ অব্যৱস্থা, চিকিৎসাৰ অভাৱত, চিকিৎসালয়লৈ নিয়াৰ অভাৱত ৰোগীৰ মৃত্যুৰ খবৰ, প্ৰসূতি আইৰ মৃত্যুৰ খবৰ, এনেকুৱা বিভিন্ন ধৰণৰ নেগেটিভ নিউজেৰে এইবিলাক অঞ্চলৰ পৰা পৰিৱেশিত হৈছিল। কিন্তু তাৰ ঠাইত আজি আমি এটা সম্পূৰ্ণ ওলোটা পৰিৱেশ দেখিবলৈ পাইছো। এতিয়া যাব পৰাৰ ব্যৱস্থা হ'ল, বহল বহল আহল বহল ৰাস্তা পদূলি হ'ল, গাঁৱলৈ অহা যোৱা কৰিবলৈ সুবিধা হ'ল। আজি যোৱাকালি খবৰটো দিয়াৰ লগে লগে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ অতি ভিতৰুৱা অঞ্চলত থকা সাংবাদিকজনো আমি আহি পোৱাৰ আগতে আহি ইয়াত উপস্থিত হৈছে। এইটো আমাৰ কাৰণে গৌৰৱৰ কথা। আমি আহিছো দূৰৰ পৰাই, বাৰু হাফলঙৰ পৰা আহিছো, কিন্তু আগতে যিটো বাট আহিবৰ কাৰণে এজন ব্যক্তিক আহিবৰ কাৰণে 4 ঘণ্টা, 5 ঘণ্টা, 6 ঘণ্টা লাগিছিল, এতিয়া 1-1.5 ঘণ্টাত আহি এই আমাৰ জিলা কাৰ্যালয়ত সাংবাদিকসকল উপস্থিত হ'ব পাৰিছে। এইটো আমাৰ কাৰণে অতি এটা মানে সন্তোষৰ বিষয়। আৰু ভাৰতীয় জনতা পাৰ্টিৰ হিচাপত এইটো আমি অলপ গৌৰৱ কৰিব নাপায়, তথাপিও অলপ গৌৰৱ অনুভৱ কৰিছোঁ। পশ্চিম কাৰ্বি আংলংবাসী ৰাইজৰ লগতে পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ডাঙৰীয়াৰ উপস্থিতিতে আমি অকণ গৌৰৱ মানে অহংকাৰো কৰিছোঁ। কিন্তু অহংকাৰ কৰিব নাপায়, অহংকাৰে পতন। কিন্তু এইখিনি আমি আজি অনুভৱ কৰিছোঁ যে এটা পৰিৱৰ্তন এই অঞ্চলবোৰত আহিছে। আৰু এই পৰিৱৰ্তনৰ বাৰ্তাবোৰ আজি আমি আমাৰ জিলাখনতে যাতে সীমাবদ্ধ হৈ নাথাকে, ই যাতে সম্প্ৰসাৰিত হয়, সমগ্ৰ অসমৰ ৰাইজে যাতে জানিবলৈ পায়। আজি 15 বছৰৰ আগত, 10 বছৰৰ আগত যেতিয়া অপহৰণৰ বাতৰি এটা সেই ডিগবৈ বা এইফালে বোলে ধুবুৰীৰ
বা গুৱাহাটীৰ কোনোবা এজন পাঠকে পঢ়িছিল বৈঠালাংচু সম্পৰ্কত খেৰণী সম্পৰ্কত তেওঁ এটা ধাৰণা আছে কিন্তু আজি ৰাতি 12 বজা আৰু দিনৰ 12 বজাৰ ভিতৰত একো পাৰ্থক্য নাই সকলো মুকলি মুৰিয়াকৈ অহা যোৱা কৰিব পাৰিছে এইটো এটা অতি যোগাত্মক খবৰ আজি আমি আশা কৰিছো আজি সাংবাদিক ইয়াত বহুবিলাক সাংবাদিক প্ৰায় 30-40 জন সাংবাদিক উপস্থিত আছে এই সভাখনত তাত আমি তেওঁলোকৰ লগত মত বিনিময় কৰোঁতে কৈছো যে আপোনালোকে এতিয়া আৰু আপোনালোকৰ অঞ্চলত বাতৰি হ'ব পৰাকে ঋণাত্মক খবৰ সংগ্ৰহ কৰিবলৈ চিন্তা কৰি থাকি লাভ নাই আপোনালোকে যোগাত্মক দিশেৰে বাতৰি পৰিৱেশন কৰা আৰম্ভ কৰক ভাল ভাল কথা বহুত হৈছে ইয়াত ৰাস্তা পদূলি হৈছে শিক্ষানুষ্ঠান হৈছে হস্পিটেল হৈছে বিভিন্ন খেলা ধূলাৰ কাৰণে বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে গতিকে এই কথা বতৰাবিলাকৰ যোগেদি উঠি অহা চামে এটা যোগাত্মক চিন্তাৰে যাতে আগবাঢ়িব পাৰে বিশ্বৰ বিভিন্ন ক্ষেত্ৰত যাতে প্ৰতিযোগিতাত নিজকে প্ৰস্তুত কৰিব পাৰে তাৰ কাৰণে এটা পৰিৱেশ ৰচনা কৰক এইখিনি আমাৰ ক'বলগীয়া আছিল আজি ইয়ালৈ অহাৰ মূল উদ্দেশ্যটোৱে হৈছে আমাৰ সংবাদ যিটো বিভাগ আছে এই সংবাদ বিভাগৰ লগত সম্পৰ্কিত আমাৰ সংবাদ মাধ্যম আছে সকলোৰে লগত এটা মত বিনিময় কৰি আগন্তুক দিনত আমি একেলগে এই জিলাখনৰ কাৰণে কাম কাজ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি আমি আগবাঢ়িছিলোঁ এইখিনি আমাৰ ফালৰ পৰা ক'বলগীয়া কথাটো আজিৰ দিনত কিমান গুৰুত্বপূৰ্ণ সেইটো আপোনালোকে বিবেচনা কৰিব আপোনালোকে লক্ষ্য কৰিছে যোৱা 10টা বছৰ অসম মন্ত্ৰীসভাত মিয়া মন্ত্ৰী নাই ভাৰতীয় জনতা পাৰ্টিয়ে 16 চনত আমি এটা প্ৰতিশ্ৰুতিৰে ৰাইজক কথা দি খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব প্ৰতিষ্ঠাৰ কাৰণে খিলঞ্জীয়া মানুহৰ ভাষা কৃষ্টি সংস্কৃতি ঐতিহ্য পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টিৰ এটা প্ৰতিশ্ৰুতি আছিল আৰু এই প্ৰতিশ্ৰুতি 100% পালন কৰিবৰ কাৰণে আমি দায়বদ্ধ আমি ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰখনত আমি দেখুৱাই দিলো যে অসম মন্ত্ৰীসভা মিয়া নোহোৱাকে যোৱা 10টা বছৰ চলিল আৰু 2021 চনত মই নিজে মুমিনুল আৱাল হিচাপে এটা কথা কৈছিলো যে 2021ৰ বিধানসভাত আমি মিয়াৰ প্ৰৱেশ বন্ধ কৰিব লাগিব আৰু তাৰ কাৰণে যদি প্ৰয়োজন হয় দিছপুৰৰ পদূলিমুখত আমি গৈ মিয়াক বাধা দিম কিন্তু তাত মই বিফল হৈছো কিন্তু বিফল হলেও মই আজিৰ দিনত অদূৰ ভৱিষ্যতে মোৰ হে সপোন পূৰণ হোৱাৰ দিশত আমি দেখিবলৈ পাইছো নিশ্চিতভাৱে 26ত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত দিছপুৰত পুনৰ চৰকাৰ হ'ব আৰু এই চৰকাৰৰ দিনত ভৱিষ্যতে যাতে অসম বিধানসভাত এজনো মিয়া প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি 100 জন অসমীয়াৰ লগত ময়ো এজন অসমীয়া হিচাপে ময়ো আশাবাদী আৰু এই আশা মই এই কাৰণেই কৰিছো যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থকা কালত এজনো মিয়া মন্ত্ৰীসভাত নাছিল আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকা কালতো আমি দেখিছো কাৰ্যকাল পূৰ হ'বলৈ আৰু 2টা মাহ আছে আজিলৈকে এজনো মিয়া মন্ত্ৰীসভাত নাই অৰ্থাৎ এই 2টা কাৰ্যকালত অসম মন্ত্ৰীসভা মিয়া মন্ত্ৰী অবিহনে চলিল আৰু ভৱিষ্যতৰ দিনত 26ত যিখন চৰকাৰ হ'ব সেইখন চৰকাৰে অদূৰ ভৱিষ্যতে যাতে এটাও মিয়া MLA আহি বিধানসভাত সোমাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব এই আশা
মই পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামকাৰ পৰা আশা কৰিছো আৰু মোৰ হৈতে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ সন্মানীয় সভাপতি ডাঙৰীয়া উপস্থিত আছে গতিকে এই আশা কৰিছো আৰু আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টিয়ে কোনো কাৰণতে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যি ধৰ্মই নহওক হিন্দুৱে হওক খ্ৰীষ্টানে হওক বুদ্ধিছে হওক জৈনে হওক শিখে হওক যিয়েই নহওক সকলো খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰে কাম কৰিব এইটো 100% সূৰ্যৰ পোহৰৰ দৰে সঁচা কথা ধন্যবাদ